যে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব টিল 2026 সেই কাৰণে 28 বছৰৰ তলৰ ল'ৰা ছোৱালীক এই আঁচনিত আমি বিবেচনা কৰিব খোজা নাই The applicant has to be attained age of 28 years and above. সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 40 ইয়াৰ্ছলৈকে 28 to 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব কিন্তু ST SC OBC 43 বছৰলৈকে আবেদন কৰিব পাৰিব অৰ্থাৎ জেনেৰেল ষ্টুডেণ্টৰ আবেদনৰ ৰেঞ্জটো হৈছে 28 to 40 আৰু যিসকল জেনেৰেল নহয় ST SC OBC they can apply up to 43 years but minimum age is same 28 years or তলত আমি কাকো আবেদন কৰিব এইকাৰণে খোজা নাই যে সেই সময়ত মানুহৰ জীৱনত দুটা সিদ্ধান্ত হৈ থাকে যে চৰকাৰী চাকৰি কৰিম নে ব্যৱসায় বাণিজ্য কৰিম আৰু যদি চৰকাৰী চাকৰি আমি কৰো পঢ়া শুনা কৰো এই টকাখিনিয়ে যেহেতু আজিকালি মেৰিটক বাদ দি আন চাকৰি নহয় এই টকাখিনি পাই মোবাইল লৈ বুলেট লৈ বাইক লৈ আমি আমাৰ নিৰ্দিষ্ট লক্ষ্যপথৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা থাকে সেই কাৰণে আমি 28 বছৰৰ তলৰ ল'ৰা ছোৱালীক এই আঁচনিত আমি লোৱা নাই কিন্তু যেতিয়াই প্ৰত্যেক বছৰত এই আবেদন খুলি থাকিব 28 বছৰৰ ল'ৰাই আবেদন কৰা সুযোগ পাই থাকিব 28 বছৰত ভৰি দিলেই তেওঁলোকে আবেদন কৰিব পাৰিব যেতিয়া গম পাব যে নহয় মোৰ চৰকাৰী চাকৰি লাহে লাহে পোৱাৰ সম্ভাৱনা কমি আহিছে বা যেতিয়া আমাৰ মাইণ্ডত এটা মেচিউৰিটি হ'ব যে নহয় আমি চৰকাৰী চাকৰি নকৰো আমি আত্ম সংস্থাপন বা সেলফ এমপ্লয়মেন্টৰ ব্যৱস্থা কৰিম সো আমি এই বস্তুটো বৰ্তমান বিলো 28 ইয়াৰ্ছত আমি এই আঁচনিৰ অধীনত আমি ৰখা নাই জেনেৰেল ষ্টুডেণ্টৰ কাৰণে বা জেনেৰেল ইউথৰ কাৰণে ইট ইজ 40 ইয়াৰ্ছ আৰু নন ST SC OBC নন জেনেৰেলৰ কাৰণে ইট ইজ 43 ইয়াৰ্ছ